হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কচু ফুলৰ সৈতে মাংস বনাম। তাৰ বাবে মই বজাৰৰ পৰা দুমুঠা কচু ফুল কিনি আনিলোঁ। প্ৰথমতে কচু ফুলখিনি বাছি মেলি সুন্দৰকৈ ধুই ল'লোঁ। তাৰপিছত অলপ চিকেন ল'লোঁ। কচু ফুলত দিবৰ কাৰণে পিঁয়াজবোৰ চিকা চিকাকৈ কাটি ল'লোঁ। শুকান জলকীয়া কেইটামান ল'লোঁ, নহৰু কেইটামান ল'লোঁ, আদা ল'লোঁ কেইটুকুৰমান, কেঁচা জলকীয়া ল'লোঁ, জালুক ল'লোঁ আৰু গাজা টেঙা ল'লোঁ। গাজা টেঙা কচু ফুলত দিলে খাবলৈ টেষ্টি হয় আৰু গোন্ধটো বৰ ধুনীয়া হয়। এতিয়া কেঁচা মছলাখিনি গ্ৰাইণ্ডাৰত দি পেষ্ট কৰি ল'ম। মছলাখিনি ভালকৈ পেষ্ট কৰি ল'লোঁ। এতিয়া কেৰাহী এটাত অলপ তেল ঢালি ল'লোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া প্ৰথমতে পিঁয়াজখিনি দি ভাজি ল'ম। এতিয়া তেজপাত 4 টুকুৰমান দিম। এইবাৰ কচু ফুলখিনি দি ভালদৰে ভাজি ল'ম। এইবাৰ নিমখ আৰু হালধি দিব লৈছোঁ। কচু ফুলখিনি 5 মিনিটমান ভালকৈ ভাজি ল'লোঁ। এতিয়া চিকেনখিনি দি কেনে ভালদৰে আৰু অলপ সময় ভাজিম। এতিয়া পেষ্ট কৰি থৈ দিয়া কেঁচা মছলাখিনি ঢালি দিলোঁ। তাৰপিছত ভালকৈ লৰাই দি অলপ সময় ঢাকনিৰে ঢাকি থৈ দিম। মাংসখিনি আৰু কচু ফুলখিনি 50% যিহেতু সিজি গৈছে, এতিয়া ইয়াতে অলপ শুকান মছলা গুড়ি এড কৰিম। ধনিয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলা গুড়ি ইয়াতে অলপ অলপ ঢালি দিলোঁ। এতিয়া গাজা টেঙাখিনি ঢালি দিলোঁ। একচুৱেলি গাজা টেঙাখিনি ঘৰতে বনোৱা আছিলে। গাজা টেঙাৰ ঠাইত নেমু টেঙাৰ ৰস বা মেষ্টা টেঙাও দিব পাৰি, কিন্তু গাজা টেঙা দিলে বেছি সোৱাদ হয় আৰু গোন্ধটোও ধুনীয়া হয়। এতিয়া 2 মিনিটমান এনেকৈ ঢাকনিৰে ঢাকি থৈ দিম। এতিয়া ইয়াতে অলপ পানী এড কৰিম। তাৰপিছত ঢাকনিৰে অলপ সময় এনেকৈ ঢাকি থৈ দিম। কচু ফুলৰ পানীখিনি সুন্দৰকৈ শুকাই গ'ল। আৰু ইয়াতকৈ বেছি শুকুৱাই নিদিওঁ। এতিয়া অলপ ইয়াতে গৰম মছলা পাত দিম, মানে মান ধনিয়া বুলি কয় বা বৰ ধনিয়া বুলি কয়। দেখিবলৈ ৰংটো কিন্তু কচু ফুলৰ বৰ ধুনীয়া হৈছে আৰু খাবলৈও একচুৱেলি বহুত সোৱাদ হয়। এতিয়া গেছৰ জুইটো নুমুৱাই কেৰাহীটো মই গেছৰ পৰা আঁতৰাই দিম। কচু ফুলেদি মাংস সুন্দৰকৈ বনোৱা হৈ গ'ল। আপোনালোকেও কেতিয়াবা এনেকৈ কচু ফুলেদি মাংস বনাই খাই চাবচোন, বৰ টেষ্টি হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকক নিশ্চয় ভাল লাগিলে। পুনৰ লগ পাম।
আজিৰ বাবে ইয়াতে বিদায় ল'লোঁ। নমস্কাৰ।